दोस्तों तो सब চাইখন তুমি এনে এহেন্দি জেগাত মেজিক মানে বেলেগ মেজিক নহয় হে দোস্ত দেখছিনা নাই এনে ভাবছো এটা প্র্যাঙ্ক কল দিম নেকি হে দোস্ত আসু চিনি বেছিনা নাই মোক সুমিৰ ভিতৰ বাই আসু দেখছিনা ইয়ে জিমান দোস্ত তো গোটেইখিনি কথা কৈছো তো বলক মানে প্ৰথমে চাই ল'ব ৰ'ব গেজেট দেখছিনা এইগিলা সবখিনি কৈ আছো বলক আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ বিগুণ লাভ নাই যেনি নিয়তে নিজাই আবি তোৰ ভাই তো দোস্ত মানে প্ৰথমতে এটা কথা কৈ লওঁ মানে এইকেইদিনটো কলেজ আছে জানে তো গোটেইটো স্কুলো খুলিছে কোনোবা কলেজ পাইছে কলেজৰ খুলিছে আপোনালোকেতো জানেই মানে এইকেইদিন মানে ভিডিঅ' দিব পৰা নাই মানে কি হৈছে কি মানে কলেজৰ পৰা আহিব লাগে ধৰক কি বা কেইটা মানে মোটামুটি 8টা বজাত যাই মোটামুটি 2টামান বজাত আহি পাম সেইকাৰণে ভাবছোঁ এটা প্ৰেংক কল দিম নেকি মানে বেছি প্ৰেংক কলত বেছি সেই নহয় না ক'ৰবাত 2 ঘণ্টা বা 3 ঘণ্টাৰ কাম আছে তো আবেলিও দিব পৰা যাব সেইকাৰণে প্ৰেংক কল এটা দিম বুলি ভাবিছোঁ আপোনালোকে ক'বচোন যদি লাগে তলত কৈ দিব কমেণ্টত কৈ দিব বঢ়িয়াকৈ তো এতিয়া বলক খেতি টপিকক লৈ কিনে যাই দেখোন এই মালডাল লেখছি না নাই এই মালডাল তো গোটেইখিনি কথা কৈছোঁ ৰ'ব আৰু আছে আৰু সেইখিনি দেখি আছোঁ তো ৰাইজ আজি মানে ভিডিঅ'টো বেলেগ নহয় ৰ'ব মানে আজি চেল্ফি ষ্ট্ৰিক কালি মানে এডাল আনিছিলোঁ মানে এডাল মানে আগৰো আছিল অলপ চলপ মানে কালি এডাল আনি দিলোঁ এডাল আমি দেখি আছোঁ এডাল দেখছি না বেলেগ টাইম মানে মোৰ লগত দেখছি না আৰু লম্বা হ'ব মানে আৰু ভালকৈ লম্বা কৰি দি আছোঁ ৰ'ব দাঁতেৰে কাম ৰ'ব লগা আছে উপায় নাই দিয়ক মানে আৰু আছে ৰ'ব এডাল চিনি পাইছে বোধহয় এডাল আছে তো এইটো জানছি এটা মূৰা নহয় মানে গোটেই ইউজটো অলপ নাম মানে কিবা অলপ দেখি দিম ৰ'ব তো ৰাইজ আপোনালোকক প্ৰথমতে এডাল দেখি ল'ম এডাল দেখছি না লম্বা হৈ গৈছে পুৰা একদম আৰু দেখছি না মানে এডালৰ ইউজটো আপোনালোকক দেখি আছোঁ ৰ'ব মানে প্ৰথমতে চাওঁ এডাল হ'ল ব্লুটুথ কানেকশ্যন চাব এই নীলা লাইট এটা জ্বলিব ৰ'ব কাহিনী দেখছি না এতিয়া নীলা লাইটটো জ্বলছি আপোনালোকে ইয়াতে দেখা নাই মানে ভালকৈ সেইটো অহা নাছিল না মানে আন্ধাৰ হৈছিল তাতে মানে সেইকাৰণে নহয় মানে পোহৰ হৈছিল সেইকাৰণে আপোনালোকে দেখা নাছিল তো ইবাৰ আন্ধাৰত নি আপোনালোকক দেখা মানে নীলা লাইটটো জ্বলছি না চাবচোন চাব দিয়ক এহেন দেখি আহক চাব দেখছি না এই নীলা লাইট এটা জ্বলি গৈছে এইটো চাওক মানে এইটো হ'ল ব্লুটুথ কানেকশ্যন তো এনেকৈ দিলে মানে কিমানকলৈকে আপোনাক দেখা পায় তো সেইটো এডাল ইউজ কৰি চাম প্ৰথম এডাল তো ইউজ কৰি চাওঁ মই অকণ সেই দোস্ত দেখছি না নাই চাওক মানে বেছি লম্বা নহয় মতা মানে 1 মিটাৰমান হয় সেইকাৰণে চাওক আছোঁ দিয়ক আছোঁ হেল্ল' দিয়া মানে আপোনালোকক অলপ মানে দেখি দিলোঁ আৰু এডাল ইউজটো হৈছে আৰু মানে এডাল আৰু এটা বস্তু দেখা না আপোনালোকৰ এডালৰ আপোনালোকক দেখি আছোঁ বাৰু তো ৰ'ব এডাল দেখছি না এডাল তলেদি এই মালটো খুলি দিব পাৰি দেখছি না পূৰা এনেকৈ দি দিয়া থাক এনেকৈ আপোনালোকে কৰি থাকক তো ৰ'ব আৰু এইখিনিও দেখি দিছোঁ ভালকৈ আৰু তো দোস্ত আছোঁ এতিয়া মই কোনডালেদি আপোনালোক সেই কৰিছোঁ দেখছি না ৰ'ব দেখি আছোঁ আমাৰ মোবাইলটো দি দে আৰু দোস্ত তো চাওক মোৰ হাতত এটি আছে এতিয়া অফ হৈ যাব চাব ৰিম'ট কণ্ট্ৰল ব্লুটুথ দেখছি না দে দেখছি না এই অফ হ'ল তো এডাল এটি দি কৰি আছোঁ মই বৰ্তমান এটি ৰিম'ট হেন টাইপৰ মানে ইয়াতে লুকা থাকে ইয়াতে মই ইয়াতে খুলি আনিছোঁ চাওক আৰু ইয়াতে অন হৈ গ'ল দে অফ কৰি দিম অফ দোস্ত তো চাওক মোৰ হাতত এটি আছে এতিয়া অফ হৈ যাব চাব ৰিম'ট কণ্ট্ৰল ব্লুটুথ তো ৰাইছে আপোনালোকে এনেকৈ অলপ দেখালোঁ তো এইবাৰ এডাল বেলেগ হৈ গৈছোঁ বেলেগ তো বলক আমি বেলেগ লৈ যাই থাকোঁ ছেকেণ্ড থাকিল আমাৰ এইডাল মানৰ আপোনালোকক অলপ দেখি আছোঁ ৰ'ব এইডাল মানৰ বেছি সেই নহয় দূৰলৈকে নাযায় দেখছি না বেছি দূৰলৈকে নাযায় মানে অলপে যায় এটা মেজিক আছে ৰ'ব দেখি আছোঁ মেজিক মানে চব খুলি দিম একদম বেয়া মেজিক মানে বেলেগ মেজিক নহয় ৰ'ব তো আমাৰ এডালৰ কথা কৈছিলোঁ চাওক
চিল্লা চিল্লি এডালত তাৰ কি কিবা আছে নেকি এতিয়া বৰ্তমান একো নাই দেখছি না চিল্লা চিল্লি কৰি দিলোঁ কেইটুকুৰা হ'ল চাওক আমাৰ এক টুকুৰা 2 3 4 5 টুকুৰা এতিয়া এনে মানে এই এক টুকুৰা কৰি চাওক দেখছি না ফেলে দিলোঁ আমাৰ ফেলে দিলোঁ চাওক খতম মানে আমাৰ এলে বহুত টুকুৰা কৰিব পাৰি এনেকৈ দেখছি না টুকুৰা টুকুৰি গৈছে এতিয়া এইকেইডাল অলপ মানে এটা সেই কৰিম এতিয়া জোৰে দিম চাওক এতিয়া আমাৰ জোৰাব পৰা ব্যৱস্থা এটা আছে মানে ধুনকৈ লুকাই দিয়ক হৈ গ'ল এনেকৈ মানে গোটেই তাৰে ঘুটটো লুকাব লগত যি এইগিলাখন ভাঙি দিছিলোঁ দিলোঁ এডালত এটা লুকাব আছে তো এনেকৈ লুকাই দিলি হয় এনেকৈ কৰি থাকক হাই হেল্ল' নমস্কাৰ এনেকৈ ইউটিউব চেনেল সুমিত বিৰুৰ ভাই কৰি থাকক এনেকৈ নো টেনশ্যন তো এডালৰ কাম খতম তো লাষ্ট থাকিল এডাল এই আমাৰ দুডাল গুচি গ'ল তো এডাল থাকিল সেইটো আপোনালোকক গম পাব ৰ'ব দেখি আছোঁ কি ভালকৈ 3 নম্বৰত থাকিল আমাৰ এডাল মাল এডাল দেখছি না এডালৰ মানে কি হৈছে এই এটি দেখছি না বস্তুটো এটি বস্তু আপোনাৰ ওলাই গৈছে উলিয়াব পাৰি দেখছি না এই মাল আপোনালোকে দেখছি এটি গাড়ীত লুকায় গাড়ীত লুকায় এটি বস্তু লুকাওঁ মই গাড়ীখনত আমাৰ নুলুকাওঁ এটি বস্তু চাইকেলত লাগে তো চাইকেলত আপোনালোকক লুকাই দেখি আছোঁ আৰু চাইকেলৰ পৰা যেতিয়া আমি ভিডিঅ'টো কৰি মানে ভিডিঅ' কৰাৰ কাৰণে নহয় ফোন চোন আহিলে মানে এটি ধৰাৰ কাৰণে তো মই এটা ভিডিঅ' কিবা এটা কৰিম দিয়ক চাব আপোনালোক মানে হেৰিত লুকাই কিনে দেখি আছোঁ ভিডিঅ'খিনি কৰি এনে চাইকেল মোৰ চাইকেলখন মানে এনে এটি এহেন্দি জেগাত লুকাম মানে মাৰলোঁ এইটি অলপ পেচ দিব লাগিব সেইটো এতিয়া চাইকেলৰ পৰা এডালেদি চাইকেলৰ পৰা দিয়া এতিয়া আগৰ বেকগ্ৰাউণ্ডটো দেখি দিম ৰ'ব চাওঁ আগৰ মালখিনি চাওঁ মানে য়েছ মজা দিয়ক কি ক'ব চিনা এয়া উঠাই দিলোঁ এনেকৈ কৰা হয় দিয়ক চাইকেল মজাকৈ মানে কথাটো হ'ল কি আমাৰ মানে অলপ লৰি থাকে মানে চলালে লৰি থাকে সেয়ে দিয়ক আৰু উপায় নাই আপোনালোকৰ চলাটো গমে বেছি মানে আগৰ যেতিয়া সেইটো আনিছিলোঁ মানে লৰি থাকে মানে অলপ সেয়ে দিয়ক কাঠে অলপ হ'ব মই মাটিত চলাইছোঁ আমাৰ চটলতে চলাইছোঁ সেইকাৰণে লৰি আছে যিয়ে নহওক বাৰু এনেকৈ আজি এটা দিলোঁ বাৰু সেয়ৰ মোৰ 3 সেয়ৰ ওপৰত দি দিলোঁ এয়ে আছিল আৰু যদি আপোনালোক প্ৰেংক কল লাগে যদি ক'ব লাষ্টত লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইবটো কৰি থৈ দিব শ্বেয়াৰটো কৰি দিব যিয়ে নহওক চব কথা কৰি দিব কমেণ্টটো এটা দি দিব লাষ্টত মানে প্ৰেংক কল যদি লাগে আপোনালোকক কৈ দিব মোৰো সেনেকৈ মানে টাইম অলপ পোৱা সেনে মানে তথাপিতো দিবা চেষ্টা কৰিম দিয়ক বাই বাই